আলোচনা কৰিবৰ কাৰণে আমাৰ যিখিনি আদিবাসী ছাত্ৰ সন্থা আচ্ছা তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু গোটেইখিনি মানুহৰ লগত আলোচনা কৰি বুজি পাইছোঁ যে এইটো অলপমান মিছলিড কৰা হৈছে আৰু কোনে মিছলিড কৰিছে আপোনালোকে জানে আৰু এই দলে 17 বছৰে পাব্লিকক মিছলিড কৰিয়েই বড়োৰ কাজিয়া কৰিয়েই কমিউনেল ক্লাছবিলাক কৰিয়েই তেওঁলোকে চৰকাৰত বহি আহিছে এতিয়া 4 বছৰৰ শান্তি তেওঁলোকৰ হজম হোৱা নাই সেইকাৰণে এই শান্তিটো কেনেকৈ অশান্তি কৰিব পাৰে কেনেকৈ কমিউনিটিবিলাকৰ মাজত কাজিয়া লগাব পাৰে কেনেকৈ কমিউনিটিবিলাকৰ ভিতৰত বিদ্বেষ ভাৱ আনিব পাৰে সেইবিলাক ভাবি ডেষ্ট্ৰাকটিভ পলিটিক্স সিহঁতে কৰি আছে সিহঁতে কেতিয়াও কনষ্ট্ৰাকটিভ পলিটিক্সৰ কথা নাভাবে কেতিয়াও ডেভেলপমেণ্টৰ কথা নাভাবে আজি ইয়াতে এটা ফেক্টৰী হ'লে এই ওচৰৰ কমিউনিটিখিনিৰ মানে যিখিনি মানুহ আছে লোকেলি তেওঁলোকৰ কি লাভ হ'ব এংগেজমেণ্ট পাব দোকান খুলিব কোনোবাই তাৰ পৰা ওলোৱা প্ৰডাক্টৰ দোকান কৰিব কোনোবাই বাঁহ বেচিব তাতে চ' এই যিটো বেনিফিট লোকেল লেভেলৰ যিটো ডেভেলপমেণ্ট তেওঁলোকে ৰখাবৰ কাৰণে এইবিলাক ডেষ্ট্ৰাকটিভ পলিটিক্স কৰি আছে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ নৱকৰ্মী ডাঙৰীয়াক আগতে লেণ্ডৰ বিষয়ে তেওঁলোকে ভালকৈ পঢ়ি লওক এইটো যদি কাৰোবাৰ ৰচিদ আছে প্ৰডিউচ কৰক আৰু যদি নাই কাৰো দখলত নাই তেতিয়াহ'লে বেকাৰ এনে এইবিলাক হুলস্থুল কৰি লাভ নাই চ' চাৰ্কল অফিচৰ পৰা আমাক দিয়া ইনফৰ্মেশ্যন মতে এতিয়া এইটো কাৰো দখলত নাই এইটো পিয়'ৰলি গভৰ্ণমেণ্ট খাছ লেণ্ড আনি পেলাই তেওঁলোকে দেখুৱাইছে আজি আমি যিটো জেগাত থিয় হৈ আছোঁ এই জেগাটো সেই 5 বিঘাৰ অন্তৰ হয় আৰু সেইদিনা যোনটো জেগাত ধৰ্ণা হৈছিলে সেই জেগাটো বেলেগ ক'ৰবাত আছিল বোলে চ' পাব্লিকেও চাগে প্ৰপাৰলি নৱকৰ্মীহঁতে যি বুজালে চ' এইটো অলপ জেগাটো দেখুৱাটো চাগে ভুল হ'ল চাগে চ' মই অনুৰোধ কৰোঁ সকলোকে এই গণ্ডগোলবিলাক নকৰি নিজৰ ভিতৰত কমিউনিটিৰ মাজত যিটো মিলা প্ৰীতিত আছে সেইটো থাকি পেলাই কাৰো মাটি 1 ইঞ্চিও এই চৰকাৰে নলয় সেইটো মই আজি আকৌ এবাৰ কনফাৰ্ম কৰিছোঁ মাটি দিয়াৰ প্ৰক্ৰিয়াতহে আছে এইটো চৰকাৰ বেচিমতি 1 দি পেলাই 1.5 লাখ মানুহক মাটিৰ সমস্যা সমাধান কৰিলে বেচিমতি 2ত আৰু বহুতবিলাক মাটিৰ সমস্যা সমাধান হ'ব চ' এই সমস্যা সমাধানৰ কাৰণে এই চৰকাৰে কাম কৰি আছে দীৰ্ঘম্যাদী যিবিলাক মাটিৰ সমস্যা আছিলে সেইবিলাক সমস্যা সমাধানহে কৰিব কাৰো মাটি কাঢ়ি লোৱা নহয় নৱকৰ্মী ডাঙৰীয়াই BPFৰ কৰ্মী হয় তেখেতে সিদিনা ক'লে যে ঢাকাল ডাঙৰীয়াৰ একো নাই তেওঁ দূৰৰ পৰা আহিছে আমাৰ সমষ্টিৰ মানুহ নহয় আমাৰ সমষ্টিৰ জলবায়ুৰ লগত তেওঁ জড়িত নহয় গতিকে মই তেখেতকেই প্ৰশ্ন কৰিছোঁ চৰণ বড়ো ডাঙৰীয়া যিহেতু আৰু কেইমাহমান হ'লে দুটা টাৰ্ম যাব 10 বছৰ হ'ব চৰণ বড়ো ডাঙৰীয়া কোনটো প্ৰদেশৰ মানুহ তেনে যদি ঢাকাল তেওঁ ইয়াৰ নহয় মানে বিদেশী শব্দ যদি ব্যৱহাৰ কৰাও নাই আমি কৰিছোঁ ইয়াৰ নহয় মানে তেওঁ ইয়াৰ মানুহ নহয় কিন্তু চৰণ বড়ো ডাঙৰীয়া তেওঁৰ যিজন MLA তেওঁ ক'ৰ এবাৰ ক'ব নেকি মই জনাতো তেওঁ ওদালগুৰিৰ তেওঁতো থাকিবই নালাগে ইয়াতহে হিচাপে আহিবই নালাগে তেওঁ MLA যিহেতু তেওঁ যদি ইয়াত ঢাকালৈ আহাত যদি তেওঁৰ ইমান অসুবিধা হৈছে চৰণ বড়ো আহাটোতো আমাৰ অসুবিধা হৈছে এই কথাখিনি অকণমান গুৰুত্ব দিব লাগে তেওঁলোকে নিজে বুজি পালে ভাল হয় আৰু দ্বিতীয়তে হ'ল কাৰোবাৰ যদি এই মাটিখিনি দখলৰ আছে বেজ বুলি কিবা ৰচিদ আছে চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিলে হ'ল আমি জনাতো একো নাই কাৰণ এইটো সম্পূৰ্ণ চৰকাৰী লেণ্ড হয় ধন্যবাদ BTR চৰকাৰ ফালৰ পৰা বম্বু প্ৰচেছিং যি ইউনিট এইটো স্থাপন কৰাৰ সম্পৰ্কে তেওঁলোকে ভালকৈ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে কথাটো হ'ল কি মাটিৰ সংক্ৰান্তত যি ধৰক আমাৰ মানুহখিনিক বিশেষকৈ মানে গোটাই কিনে তেওঁলোকে প্ৰতিবাদ যি কৰিলে আমাৰ BTR চৰকাৰ এগেইনষ্টত তথা আমাৰ সন্মানীয় আমাৰ কলগুণ ছাৰৰ মানে বিৰুদ্ধে তেওঁলোকে মানে প্ৰতিবাদ কৰিবৰ কাৰণে চেষ্টা কৰিলে তো কথাটো হ'ল কি আমাৰ যিসকল তেওঁলোকে মানে ক'ব বিচাৰিলে যে এই মাটিখিনি মানে আমাৰ বাগানৰ চিলিং চাৰপ্লাছ মাটি হয় বুলি কিন্তু আচলতে আমি আমাৰ ব্লক সমিতি হয় ইউপিএল দলৰ ফালৰ পৰা এতিয়া মানে চাৰ্কল অফিচত যেতিয়া খবৰ ল'ব গ'লোঁ সেইটো সময়ত আমি দেখিবলৈ পালোঁ যে এইটো মাটি কমপ্লিটলি আমাৰ মানে গভৰ্ণমেণ্ট খাছ মাটি হয় তো গতিকে ইয়াতে কাৰো তেনেকুৱা দখলত নাই বুলি আমাক জনালে তো সেইটো কাৰণে আমাৰ এইটো মাটিটো যিহেতু আমাৰ BTR চৰকাৰৰ ফালৰ পৰা ইয়াতে বম্বু প্ৰচেছিং ইউনিটটো স্থাপন কৰিব ইয়াতে কাৰো অসুবিধা হ'ব নালাগে আৰু বিশেষকৈ আমাৰ এইটো অঞ্চলত বিশেষকৈ আমাৰ জনগোষ্ঠীৰ মানুহখিনি মানে য'ত ত'ত কাম কৰিব গুচি যায় কিছুমান অৰুণাচলত গুচি যায় কিছুমান বেংগলৰ দিল্লী গুচি যায় তো ইয়াতে যেতিয়া মানে আমাৰ এইটো ইউনিটটো যেতিয়া স্থাপন হ'ব তেতিয়া আমাৰ লোকেল মানুহখিনি ইয়াতে সংস্থাপন পাব আমাৰ লোকেল মানুহখিনিৰ বেনিফিট হ'ব তো গতিকে মই